নমস্কাৰ। আজি মোৰ মামা শহুৰৰ ল'ৰাজনৰ জোৰোণ আছিলে। লগত আমি এইকেইজনী যে আহিছোঁ, দুজনী জা, এজনী ননদ আৰু মোৰ বৰজনা আহি জোৰোণৰ ঘৰ পালোঁ। পাই তাত জানে নহয় দৰাঘৰৰ মানুহ বুলিলে কিমানখিনি সন্মান কৰে। তাত চাহ ভাত এইবোৰ খালোঁ। কইনাকো গহনা গাঁঠৰি পিন্ধালে। তাত এজন ব্যক্তি লগ পালোঁ, আমাৰ মৰমৰ দীপক শৰ্মা ডাঙৰীয়া। তেখেতৰ লগত ফটো উঠিলোঁ আৰু তেখেতৰ বেমাৰবোৰৰ কথা সুধিলোঁ। তেখেতে আগতকৈ বহুখিনি ভাল পাইছে বুলি কৈছে। এনেই তেখেতক টিভিতহে দেখি আছিলোঁ, আজি যে ওচৰৰ পৰা লগ পালোঁ, মনটো বহুত ভাল লাগি গৈছে। গতিকে আপোনালোকে জোৰোণখন শেষলৈকে চাওকচোন। আজিলৈ আহিছোঁ, নেক্সট ভিডিঅ'ত আকৌ লগ পাম। নমস্কাৰ।